শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন সেয়েহে চৌদিশে সকলোৰে মাজত ব্যস্ততা মৃৎশিল্পীসকলৰো ব্যস্ততা তুংগত কিয়নো প্ৰতিমাসমূহত শেষ স্পৰ্শ দিয়াৰ সময় এয়া সমান্তৰালভাৱে পুৰুষ মহিলাসকলৰো ব্যস্ততা নিজকে পূজাৰ বাবে সাজু কৰাত এতিয়া বজাৰত পাৰ্লাৰত বাঢ়িছে ভিৰ দুৰ্গা পূজাৰ মাজত আমি কেইটামান সেয়ে যুৱতী সকলোৱে নিজৰ চৰ্চাত ব্যস্ত হৈ পৰিছে আৰু মানে ইয়াত কি ধৰণৰ কাম একচুৱেলি আমাৰ ইয়াতে সকলো ধৰণৰ তাৰোপৰি আপুনি ছোৱালী মহিলাসকলে নতুন ডিজাইনৰ পোছাক কিনাৰ বাবে ভিৰ কৰিছে বুটিকসমূহত শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন পূজা মণ্ডপসমূহ তৈয়াৰ কৰাৰ লগতে লোকসকলো সাজু হৈছে ধুনীয়া সাজ সজ্জাত আজি আমি উপস্থিত আছোঁ বিভান্তা বাই তাজত ইয়াত ধুনীয়া ধুনীয়া কাপোৰৰ সমাহাৰ সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ আমি জানিবলৈ চেষ্টা কৰোঁ কোনবোৰ কাপোৰ কেনেকুৱা ধৰণৰ কেনেকৈ পৰিধান কৰিব বা কেনেকৈ নিজকে প্ৰস্তুত কৰিব যুৱতীসকলে বা মহিলাসকলে আহক আমি জানিবলৈ চেষ্টা